নমস্কাৰ মুঠলৈ সম্পদ কৰিছে শ্ৰোতাসকলক বিগ ব্ৰেকিং নিউজ। ধেমাজি চিচি বৰ্গ গেলুৱা নৈত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হোৱা বাহনৰ 2 মৃতদেহ উদ্ধাৰ। গাড়ী চালক মনোৰঞ্জন মাহাতোৰ সন্ধানৰ SDRF NDRF বাহিনীৰ অভিযান অব্যাহত। SDRF NDRF বাহিনী দুবাৰ দলে উচ্চ ক্ষমতা সম্পন্ন চম্বুকৰে নদীখনৰ 80 ফুট গভীৰতাৰ এটি খুলিত I-10 বাহনসহ 2 মৃতদেহ কংকেশ্বৰ কলিতাৰ তেখেতৰ কন্যা পল্লৱী কলিতাক মৃত অৱস্থাত উদ্ধাৰ কৰে। কালি দিনৰ প্ৰায় 10 বজাত চিচি বৰ্গা গেলুৱা নৈ দলঙৰ উন্মুক্ত ৰেলিঙেৰে লখিমপুৰ লীলাবাৰীৰ পৰা চিলাপথাৰ অভিমুখে অহা বাহনখন বাগৰি পৰি দুৰ্ঘটনাত পতিত হৈছিল। বাহনখনৰ একেটি পৰিয়ালৰ 4জন টংকেশ্বৰ কলিতা, সৰুমাই কলিতা আৰু 2 কন্যা ববিতা কলিতা, পল্লৱী কলিতাৰ লগতে চালক মনোৰঞ্জন মাহাতো আছিল। ইফালে দুৰ্ঘটনাটো হোৱাৰ পিছতেই বগাধৰ আলী আৰু লীলা বৰাই গাড়ীখনৰ পৰা মাক সৰুমাই কলিতা আৰু কন্যা ববিতাক জীৱনতে উদ্ধাৰ কৰে। বৰ্তমান তেওঁলোক অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। আনফালে গাড়ীখনৰ নৈ কোবাল সোঁতত উটি যোৱাৰ ফলত টংকেশ্বৰ কলিতা, তেখেতৰ কনিষ্ঠ যি পল্লৱী কলিতা আৰু চালক উদ্ধাৰ কৰিব নোৱাৰিলে। অৱশেষত আজি SDRF বাহিনীয়ে পুৱাই পুনৰ আৰম্ভ কৰা অভিযানত 8:27 বজাত নৈখন ডুবি অংশ I-10 বাহনসহ 2 মৃতদেহ টংকেশ্বৰ কলিতা, তেখেতৰ কনিষ্ঠ যি পল্লৱী কলিতাক উদ্ধাৰ কৰে। গাড়ী চালক মনোৰঞ্জন মাহাতো সন্ধানহীন হৈ আছে। তেখেতৰ সন্ধানত উদ্ধাৰকাৰী দলে এতিয়াও অভিযান অব্যাহত ৰাখিছে। চিচি বৰ্গাৰ পৰা প্ৰতিবেদন, ষ্টাফ ৰিপৰ্টাৰ।